প্ৰণজিত ভাই আজি কোন আহিব ৰাতি? আজি আহিব সানিধ্য ভূঞা। হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছেনে? আৰু মোৰ নতুন চেনেল নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আৰু এয়া হৈছে প্ৰাণজিৎ ভাই। হেল্ল' ভাই, আজি আমি ক'ত যাবলৈ ওলালোঁ? লোৱাৰ আছাম ফেষ্টিভেল চাব যাই আছোঁ। সানিধ্য ভূঞা আহিব দিয়া। গোৱালপাৰা কাছৰিঘাটত হৈ আছে লোৱাৰ আছাম ফেষ্টিভেল। তো বলক আপোনালোকক মোৰ এই নতুন চেনেল নতুন ভিডিঅ'টোৰ জৰিয়তে চাই থাকক ভিডিঅ'টো আৰু মৰম দিব বুলি আশা ৰাখিছোঁ। আৰু এইটো বাইক পাৰ্কিঙৰ টিকেট লৈ ল'লোঁ 20 টকাকৈ, আৰু ইয়াতে এণ্ট্ৰি ফিজ দিব লাগিব। তো দুজনৰ দুটা টিকেট লৈ ল'লোঁ 20 টকা 40 টকা। আৰু ইয়াতে দাদাৰ হাতত দি দিলোঁ টিকেটখন, আৰু এতিয়া ধুনীয়াকৈ ভিতৰত সোমাই যাওঁ। আৰু ফাইনেলি আমি আহি পালোঁ কাছৰিঘাট লোৱাৰ আছাম ফেষ্টিভেল। তো এইফালে আপোনালোকে নাজাৰা চাওক। আৰু এতিয়া মেলাৰ ভিতৰৰ নাজাৰাখিনি চাওক। আৰু ইয়াতে আপোনালোকে সকলো ধৰণৰ বস্তু পাব। আপোনালোকে আহি ঘূৰি ফুৰি কিবা যদি পচন্দ হয় লৈ যাব পাৰা। প্ৰণজিৎ ভাই, আজি কোন আহিব ৰাতি? আজি আহিব সানিধ্য ভূঞা। আজি ৰাতি আহিব সানিধ্য ভূঞা, বহুতে চিনি পায়। তো আপোনালোকেও আহিব ৰাতি, সানিধ্য ভূঞা পূৰা ফালি দিব। এইখন ষ্টেজতে আমাৰ সকলোৰে মৰমৰ নৱপ্ৰজন্মৰ ছিংগাৰ সানিধ্য দা পূৰা ফালি দিব ৰাতি। আৰু ইপিনে বহুতে আই লাভ গোৱালপাৰাত ফটো উঠি আছে। আজিকালি এইটোও ট্ৰেণ্ডিং হৈ গ'ল। আই লাভ গোৱালপাৰা, আই লাভ গুৱাহাটী, আই লাভ বঙাইগাঁও, আজিকালি চবতেই থাকে এইটো। আৰু ইপিনে গৰম গৰম মাংস পোৰা দি আছে খাবলৈ। যদি কাৰোবাৰ খাব মন আছে তেন্তে আহি যাওক ইয়ালৈ। আৰু এই বাছ গাড়ীখন চাওক গাইজ, এটা বাছ গাড়ী আছিল, কিন্তু বৰ্তমান এই বাছ গাড়ীখনৰ ভিতৰত কৰি পেলাইছে এটা ধুনীয়া ৰেষ্টুৰেণ্ট। আৰু এই বাছ গাড়ীখন আপোনালোকে ঘৰতো মাতিব পাৰা এইখন কণ্টেক্ট নম্বৰত কল কৰি। যদি আপোনালোকে কাৰোবাৰ বাৰ্থডে অলপ বেলেগতকৈ বেলেগ টাইপত উইচ কৰিব বিচাৰে, আপোনালোকে ইয়াত বাৰ্থডেও পাতিব পাৰিব। আপোনালোকৰ ফেমিলিৰ মাজত বা বেলেগ কোনোবা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডো পাতিব পাৰিব, তাহাঁতৰ কাৰণে আৰু বেছি বেষ্ট। আৰু এইপিনে ব্ৰহ্মপুত্ৰ নদীৰ নাজাৰা চাওক গাইজ, কি ধুনীয়া। মানে ফেষ্টিভেলখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে হৈ আছে। আৰু ইপিনে কেইজনমানে নাও চলাই আহি আছে ইফালে। তোৰ আজি ফাৰ্ষ্ট না আগতে আহিছা? ডেইলি আহোঁ আমাৰ ঘৰৰ ওচৰতে। ডেইলি কেনেকুৱা লাগিছে আজি মোৰ লগত আহি? তোৰ লগত আহি ভাল লাগছে, মানে চলিটা বহুত ভাল। আৰু কিবা মতলব পুছবি ৰাতি আজি বেছি ভাল লাগব। আজি সানিধ্য ভূঞা আহিব, গমে পাইছে আপোনালোকে সকলোৱে। আৰু লাহে লাহে সন্ধিয়া হ'ব ধৰিলে। এইপিনে ছানছেট চাওক, কি ধুনীয়া লাগি আছে। আৰু এইফালে গুব্বাৰে ফুলাই আছে, গুব্বাৰে গেছ বেলুন ফুলাই আছে। ভাই কিমানকৈ টিকেট? টিকেট বেছি নহয়, 500 টকা বাবা একজনৰ 500কৈ। 500 উঠাব আৰু নোলাব। বাবা। আৰু গাইজ এতিয়া ডাইৰেক্ট ৰাতি লগ পাই আছোঁ আপোনালোকক সানিধ্য দাৰ প্ৰগ্ৰামত। তো ফাইনেলি আমি আহি পালোঁ ৰাতিৰ ভাগত। আৰু আজি সানিধ্য দা আহিছে আমাৰ অলৰেডি। তো ভাই আজি ফালবি না? আজি পুৰা এনজয় কৰিম। ফালবি না নাই ভাই? আজি পুৰা ফালি দিম। আৰু মাৰি দিলোঁ এণ্ট্ৰি সানিধ্য দাক চাবলৈ। তো চাই থাকিব আপোনালোকে ভিডিঅ'টো। এতিয়া আপোনালোকক ৰাতিৰ নাজাৰা দেখাই আছোঁ। আৰু এয়া আকাশ ভাই, কেনেকুৱা লাগিছে ভাই আজি আহি? একদম বঢ়িয়া লাগিছে, একদম। ঠাণ্ডা কেনেকুৱা? ঠাণ্ডাটো বহুত, কিন্তু নাচি কেনে জলচি যাব। নদীৰ পাৰত কাৰণে ঠাণ্ডা বেছি তামাম না? একদম। আৰু ইপিনে সানিধ্য দা উঠিল ষ্টেজত, গান গাই আছে এতিয়া। আৰু ইপিনে মানুহ চাওক আপোনালোকে, মানুহ একদম পুৰা ভিৰ ঠাণ্ডাত হ'লেও। আৰু এয়া কাক লগ পালোঁ? মোৰ ভাইসকলক লগ পালোঁ মই আজি। ভাই কেনেকুৱা লাগিছে আজি? আজি ফালি দিম না পুৰা? আৰু এয়া ফালি দিম না ভাই? পুৰা ফুল জছ আজি একদম পুৰা।
পংকজ দাক বহুত দিনৰ পিছত লগ পালো। পংকজ দা কি খবৰ? বঢ়িয়া খবৰ এতিয়া চাৰিটা ভূঞাৰ চাব আহিছোঁ এতিয়া চাওঁ গোটেইগিলা মিলি এনেকৈ আজি পুৰা ফালি দিম ভাই। পিছত ঠাণ্ডা কেনেকুৱা? ঠাণ্ডাটো একদম বঢ়িয়া লাগিছে দেখিছে ভাল আজি লাগিছে ডান্সত পুৰা গৰম হৈ যাম। গৰম হৈ যাম ভাল লাগিল পংকজ দা লগ পাই। আকৌ লগ পাম কেতিয়াবা। থেংক ইউ তো গাইজ আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল আছে তেন্তে মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তো আজিলৈ এইখিনিয়ে। তো বাই গাইজ।